নমস্কাৰ, আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ এই বিশেষ ভিডিঅ'টোলৈ। আপুনি জানেনে, এটা মেছেজৰ জৰিয়তে আৰম্ভ হৈছিল আমাৰ কাহিনী। বহুতো সুখ দুখ আৰু ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰা 8টা বছৰৰ অন্তত আপোনালোকৰ আশীৰ্বাদ লৈ আমি আমাৰ হ'বলৈ ওলাইছোঁ। আমি এটাৰ আনটো বিপৰীত যদিও ঠেপেচ মান অভিমান সকলো সামৰি অৱশেষত মানুহজনীয়ে মেইন বুলি শপত ল'বলৈ আগবাঢ়িছে তেওঁ বিয়াৰ বাবে। অৱশ্যে মই বহুত জেদি, কিন্তু তেওঁ বহুত নম্ৰ আৰু সৰল। তেওঁ সুখ দুখৰ সমভাগী হ'বলৈ জীয়াই থকা মোৰ অদম্য হেঁপাহ। আপোনালোকক জনাবলৈ পাই বহুত সুখী যে মোৰ উকা উৰুঙা জীৱনটো ৰঙীন কৰি তুলিবলৈ অহা আহাৰ মাহৰ 19 তাৰিখে তথা 5 জুলাইত মোৰ যুগ্ম জীৱনৰ শুভাৰম্ভণি কৰিবলৈ গৈ আছোঁ। আৰু সেই শুভাৰম্ভণি কৰাৰ সময়ত আপুনি কি আমাৰ লগত নাথাকে? আপুনি আহিবই লাগিব। পদূলিত কেঁচা তামোলৰ থোক আৰু ভমকা ফুলীয়া গামোচা এখন লৈ আপোনালৈ বহু আগ্ৰহেৰে বাট চাই ৰ'ম। সকলো আহিব দেই।